হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু বিহুটো আহি পালেহিয়ে। বিহু বিহু লাগিছে চাগে ন? মোৰো বিহু বিহু ধুনীয়াকৈ লাগিছে কিন্তু। আৰু সেইকাৰণে আজিৰ ব্লগটো অলপ বিহু ৰিলেটেডে হয়। চাওকচোন আহক কি কৰিলোঁ মই আজিৰ দিনটোত। ওলাই গ'লোঁ অলপ বজাৰ কৰিবলৈ। বৰ বেছি ডাঙৰ বজাৰ বুলি নহয় আৰু, বাট বজাৰ কৰিবলৈ ওলাই গ'লে কি হ'ল, বিহু বুলি এয়া ট্ৰেফিক জাম। বহি আছোঁ আৰু বেটেৰীতে, উপায় নাই। ৰৈ এঘণ্টামান ৰৈছিলোঁ এটলিষ্ট। দেন আমি কিনিব গ'লোঁ ঘড়ী। এটা ঘড়ী কিনিবলৈ বুলি ওলালোঁ। ইমানগাল ঘড়ীৰ মাজত মানে কি কিনিম কি নিকিনিম বুলি কৈ একদম কনফিউজ মানে। বাট ফাইনেলি এটা চিলেক্ট কৰিলোঁ। দেন আহিলোঁ অলপ মাৰ্কেটলৈ। সেয়া মেখেলা চাদৰ বা যিয়ে হওক, মেখেলা চাদৰো মানে যিমান ভেৰাইটিজ আছে মানে আপুনি কি কিনিব একদম কনফিউজ হৈ যাব মানে। তাতে আজিকালি চবেই ধুনীয়া, চবেই খুব ধুনীয়া হয়। এইখিনি আমি চাই গৈছিলোঁ। এই পিংকযোৰ মোৰ খুব ফেভৰেট আছিলে, ষ্ট'ন লগা আছিলে, তো খুব ধুনীয়া লাগিছিলে দেখিবলৈ। সেইযোৰকে খুব চাইছোঁ আৰু মানে। মেখেলা চাদৰ কিমান চাব, দেখিলেতো চব লয় লাগে। বেছিকৈ সৰস্বতী পূজা টাইমত মানে বেছি ইয়াৰ প্ৰতি মানে দুৰ্বল ভাৱটো আহি যায়। এতিয়া বিহু বুলি ইমান তেনেকৈ নাহে বাৰু। মই একচুৱেলি মোৰ বজাৰ নহয়, মামীৰ আছিলে অলপ কিবা কিবি। চ' মই যদি কিবা বজাৰ কৰিবলৈ যাওঁ তেতিয়া দেখাম বাৰু। এতিয়া মই বজাৰ কৰা নাই, বিকজ মই একদম সস্তা সুন্দৰ টিকাও টাইপছ হয়। তো এতিয়া মানে দামটো ইমান অভাৰ কৰি দিয়ে বিহু টাইমত, চ' মই কিনা নাই এতিয়া। দেন বজাৰ কৰি আহি আকৌ এখন দোকানত সোমালোঁ। সেইখন হৈছে ব্লাউজৰ দোকান। মেখেলা চাদৰ কিনিলেতো নহ'ব, ব্লাউজো লাগিব মেটচিং। চ' মামীয়ে এযোৰ কিনাৰ পিছত আৰু এযোৰ চিলেক্ট কৰিলে। মোৰ কিন্তু এই ব্লেকযোৰ কিন্তু খুব ভাল লাগিছিলে। তো আৰু এযোৰ চিলেক্ট কৰাৰ ভিতৰত এই ব্লু কালাৰযোৰ আমি চিলেক্ট কৰিলোঁ। দেন আহি অলপ কিবা কিবি খাওঁ বুলি ভাবিলোঁ, কফি খালোঁ। দেন ওচৰতে আছে পানীপুৰি এটা মেচিন, যোনটোত মিঠা পানী টেঙা পানী চব ওলায়। এইটো চব। আৰু ঘৰ আহি দেখিলোঁ যে মাহীয়ে তিল পিঠা বনাই আছে। মই যিটো বনাইছিলোঁ সেইটো মানে দেখাব নোৱাৰোঁ আৰু, ইমানেই গৰম হয়। দেখাত ইজি লাগে বনোৱাটো, কিন্তু মানে নিজে বনাওঁতে মানে ওলাই গ'ল আৰু মছলা, নোৱাৰিলোঁ। বহুত গৰম হয়। চ' মাহীয়ে বনোৱাটোকে দেখাই দিলোঁ। মাহীয়ে বনাই থাকোঁতেই আমাৰ টিকলি আহি উৎপাত কৰিলেহি যে তাই অলপ বিহু বুলি ফটো মাৰিব। চ' কেইখনমান ফটো দেখাই দিছোঁ। দুইজনী লাগি গ'লোঁ ফটোশ্বুটত, হোম মেড ফটোশ্বুট। সেইজনী। দেন আপোনালোকলৈ এটা ভিডিঅ' দিছোঁ বিহু বুলি, আৰু কেনেকুৱা লাগিছে জনাব। ভিডিঅ'টো আহি আছে, চাব আৰু দেই। এই বিহুটো দি মই ইয়াতে মোৰ ব্লগটো সামৰণি মাৰিছোঁ। ধন্যবাদ।